আমি দেখিলোঁ যে মই তামুলীদাৰ ময়ো এজন অনুৰাগী মই এজন ফেন মাতিলোঁ লগ পাই ভাল লাগিলে আৰু আপোনাৰ আজি মনৰ আশাটো পূৰ হ'ল মানে আপুনি মনৰ আশাটো পূৰ হ'ল সাক্ষাৎ লগ পালে তামোলদাক লগ পাই সঁচাকৈ মোৰ বেছি ভাল লাগিলে চায়ে থাকোঁ তেখেত ভিডিঅ' চাই থাকে আৰু চাই মানে মই খুব এটা ৰস পাওঁ এনেই মনোৰঞ্জন দি থাকে ৰাইজক সেইটোতো হয়ে ভাল লাগে তেখেতৰ কথাবিলাক খুব বেলেগ ধৰণৰ বেলেগ ধৰণৰ তেখেতৰ টেলেণ্ট আছে মই ভাবোঁ যে তেখেতৰ নিচিনা মানুহক মানে উলিয়াই আনিবৰ কাৰণে চেষ্টা কৰিব লাগে আৰু তেখেত আগবাঢ়ি যাওক তেখেতৰ চেনেল যিটো আছে সেইটো আগবাঢ়ি যাওক মই তেনেকৈ ভাবোঁ আৰু তেখেতক সকলোবিলাক দিশ তেখেতৰ চাবৰ কাৰণে মোৰ বোধেৰে এজন ভাল মেনেজাৰে কওঁ বা কি ক'ম মই তেনেকুৱা এজন মানুহ তেখেতক লাগে যিয়ে মানে তেখেতক আগলৈ লৈ যোৱাত সহায় কৰিব পাৰি বিশেষ নকওঁ কথাটো লগ পাই সঁচাকৈ তামোলদাক আপুনি কিবা ছাৰ্ভিচ কৰে না মই JB কলেজৰ পলিটিকেল ছায়েন্স পঢ়াওঁ সন্দীপ শংকৰ ৰেগন বৰা মই এজন NCC অফিচাৰো হওঁ এইকেইদিন NCC কামতে ব্যস্ত হৈ আছোঁ 15 আগষ্ট পাইছেহি আজি 13 আগষ্ট আৰু প্ৰথমে লগ পালোঁ ইয়াতে মই য'ত থাকোঁ তাৰ মুখে মুখে মানে আৰু তামুলীদা আপুনি ইয়াতে থাকে ন মই ইয়াতে থাকে ন হয় হয় আৰু আপুনি তামুলীদা মানে ভাল অনুৰাগী মই অনুৰাগী বুলি ক'ব পাৰোঁ মই তেখেতৰ ভিডিঅ'বিলাক চাই থাকোঁ হয় হয় ঠিক আছে হ'ব থেংক ইউ